টাইটেল আৰু থাম্বনেল চাই আপোনালোকে গম পালে চাগে এই ভিডিঅ'ত মই মানে কি ক'বলৈ কাৰণে লৈছোঁ। অসমৰ হাফলং ডিমা হাছাও এইবোৰ ঠাই মিনি ছুইজাৰলেণ্ড বুলিও ক'ব পাৰি, যিহেতু বহুত ধুনীয়া ধুনীয়া ঠাই। তো আপোনালোকে গম পাই চাগে এইবোৰ ঠাই এতিয়া কি পৰিস্থিতি চলি আছে। এইখিনিতে মই মানে এটা আপোনালোকক ভিডিঅ' এটা প্লে কৰি দেখাইছোঁ, ভিডিঅ'টো চাওকচোন এবাৰ। কেইবাদিন বৰষুণৰ ফলত হাফলং ডিমা হাছাও এইবোৰ ঠাইত বানপানীৰ সৃষ্টি হৈছে। হাফলং ডিমা হাছাও এইবোৰ হৈছে পাহাৰীয়া ঠাই, যিহেতু বানপানীৰ ফলত মানে লেণ্ডশ্লাইড হৈ গৈছে, গৰাবোৰ খহি গৈছে। তাৰ ফলত সেই ঠাইত বসবাস কৰা লোকসকলৰ পৰিস্থিতি বহুত বেয়া। বানপানী, গৰাখহনীয়া এইবোৰ হৈছে প্ৰাকৃতিক দুৰ্যোগ, এইবোৰ আমাৰ সাধাৰণ মানুহে ঠিক কৰাটো সম্ভৱ নহয়। বলক এতিয়া আমি সকলোৱে মিলি এটা প্ৰে কৰোঁ যাতে এই পৰিস্থিতিটো সোনকালে ঠিক হৈ যাওক। কেনে লাগিলে কমেণ্ট কৰিব, লগতে ভিডিঅ'টো লাইক আৰু চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।